এতিয়া একদম পুৰা ওপৰত দাদাহঁতে চাইকেল লৈ আহিছিলে তেওঁলোকৰ পিছত লগ পালোঁ এভৰিৱান ৱেলকাম টু মাই চেনেল আৰু মই আজি বহুত ধুনীয়া জেগা এডোখৰলৈ গৈ আছোঁ গুৱাহাটীৰ ভিতৰতে থকা আৰু সেই জেগাডোখৰলৈ যাবলৈ হ'লে মানে বাইক চাইক একো নাযায় খোজকাঢ়িয়ে যাব লাগিব আৰু ট্ৰেকিং কৰি যাম মৰ্ণিঙে বহুত সোনকালে ওলাইছিলোঁ কিন্তু যাব নোৱাৰিলোঁগৈ গোটেইবিলাক লগ হৈ পিনি নহ'লগৈ আৰু এতিয়া আমি গৈ আছোঁ ব'লক আপোনালোকে দেখাম কোনফালে জেগাটো যায় আৰু বহুত ধুনীয়া ঠাই হয় খোজকাঢ়ি বেয়া গছত আহি আছোঁ গোটেইকেইটা ৰাজগড়ৰ পৰা আহি আছোঁ এইবিলাক একদম গণেশগুৰিৰ পৰা আহি আছোঁ গোটেইকেইটা খোজকাঢ়ি আহি আছোঁ আমি যাব লাগিব এই পাহাৰটো একেবাৰে তিলকাম এই ইয়ালৈকে যাব লাগিব এই পাহাৰটো তিলালৈকে যাব লাগিব এতিয়া আমি GMC ফ্ৰণ্টত পাইছোঁহে তাৰপিছত এতিয়া গৈ থাকোঁ কিয় হয় আমি এইফালে গৈ আছোঁ মানুহে মৰ্ণিং ৱাক কৰি আছে এইফালে এতিয়া আমি GMC চাৰ্কলটোতে অকণমান বহি পিনি আহি আছোঁ এতিয়া এইটো টিভি টাৱাৰৰ পৰা এইফালে যিটো কাহিলীপাৰালৈ যোৱা ৰাস্তাটোৱেদি নামি আহিছোঁ নামি আহি এইটোৱে পাহাৰটো হা এইটো ৰাস্তা এইটো যিটো 10 AP বেটেলিয়ন কেম্পটো তাৰ ওচৰতে এটা মন্দিৰ আছে মন্দিৰটোৰ পৰা কাষেদি এটা ৰাস্তা আছে সেইটো এটি উঠি যাম আমি শিলিখা গছৰ ডাল এটা ভাগি পৰি আছে তাকে শিলিখা কেইটামান বুটলি লৈ লৈছোঁ বাটে খাই যাবৰ কাৰণে 10 AP বেটেলিয়ন কেম্পটো পোৱাৰ আগতে এই মন্দিৰটো পায় মন্দিৰটো এই মৃত্যুঞ্জয় শিৱ মন্দিৰটো তাৰ কাষতে এইটো ৰাস্তাটো আছে এইটো 10 AP বেটেলিয়ন কেম্পটো এই ৰাস্তাটোৱেদি যাব লাগে যোৱাকালি বৰষুণ দিছিলে তাৰ কাৰণে ৰাস্তাটো এনেকুৱা হৈ আছে বোকা কেঁচা ৰাস্তা এইটো ৰাস্তা হয় জংঘল শিলিখা ডাল এটা ভাগি পিনি পৰি আছে ধুনীয়া হয় দেই এইডোখৰ মজা লাগিছে ৰাতি 3:30টাতে উঠি এনে 5টা বজাত ওলাই আহিছোঁ এতিয়া ওলাই বাইক আহিলে হয় খালি এডোখৰ কেঁচা ৰাস্তা যাব পাৰে আৰু অলপ প্লেন জেগা পাইছোঁ আমি 2 ভাগ আহিলোঁ আৰু এইভাগ যাবলৈ আছে কিন্তু ওপৰলৈ থিয়ডোখৰ যাবলৈ আছেই আমাৰ এইডোখৰতে অৱস্থা বেয়া হৈছে কেনেকুৱা ঘামিছোঁ ভগৱান বহুত কেলৰি বাৰ্ণ হৈ যাব দেই আজি একদম একজেক্ট কিমান দূৰ হয় মই আপোনালোকক কৈ দিম কাৰণ ষ্টেপ মোৰ কাউণ্ট হৈ আছে কিমান ষ্টেপ হৈছে কিমান কিলোমিটাৰ হয় আহিব পাৰিব ইয়াতে নেচাৰেল জেগা গুৱাহাটীৰ মাজতে আছে মাজভাগতে GMC পাহাৰটোৱে হয় খালি বেলেগ এটা ৰাস্তাই ওপৰলৈ উঠি যাব লাগে গোটেই গুৱাহাটীখন দেখা পায় ধুনীয়াকৈ কি
কি ধুনীয়া ৰাস্তা মই আহি আছোঁ মোৰ লগৰীয়াকেইটা আগত গৈ আছে সিহঁতি খালি থিয় হয় আৰু অলপ দূৰ হয় জেগাটো কিন্তু আহিব বহুত ভাল পাব আপোনালোকে এই ৰাস্তাটো অলপ এনেকুৱা আৰু হিল চিল দি ৰাখিছে আমি বাইক লৈ ৰিক্স যাব নোৱাৰিলোঁ বাকী মানে এগৰাকী ফৰফৰকে চলাই গুচি গ'ল প্ৰেক্টিচ সাহস বুলি কয় এইটো আমি সাহস কৰিব পৰা নাই প্ৰেক্টিচ নহয় এতিয়া আমি পালোহি কমল নগৰ অলমোষ্ট আমি আহি পাইছোঁহি সেয়া কিন্তু ৰাস্তাটো বহুত বেয়া এতিয়া ওপৰলৈ বহুত মানুহ আহিছে আহি আছোঁ বহুত ধুনীয়া জেগাডোখৰ পালোঁ অলপ মানে গুৱাহাটীখন ধুনীয়াকৈ দেখা পায় আৰু ওপৰলৈ আমি গৈ আছোঁ এতিয়া এইটো কেঁচা ৰাস্তাই হয় খোজকাঢ়ি কাঢ়ি আহি আছোঁ ৰাস্তাটো এইটো কেঁচা হয় মোৰ লগৰকেইটা গৈ আগৰ পালে কাৰণ সেইডোখৰ ইমান ধুনীয়া জেগা ইমান ফটো মাৰিলোঁ ফটোখিনি চাই চাই আহি থাকোঁতে সিহঁতে মোক এৰি থৈ গুচি গ'লগৈ মই এতিয়া আহি আছোঁ এনেকুৱা হয় ৰাস্তাটো এনেকুৱা মানে কেঁচা হয় আৰু ৰাস্তাটো লৈ আহিব নোৱাৰি বহুত শ্লিপ হ'ব আৰু যোৱাকালিতো বৰষুণ দিছিলে এতিয়া গোটেই একেবাৰে আলতীয়া মাটি আঠা আঠা খোজকাঢ়ি আহিব লাগিব ভালো লাগে লগত আহিব লাগিব মজা লাগিব এইটো হয় লুংলুঙীয়া ৰাস্তা ইয়াতে বাইক খোজকাঢ়িয়ে আহিব লাগিব আচল চেলেঞ্জটো এতিয়াহে ষ্টাৰ্ট হ'ব থিয় একেবাৰে থিয় ৰাস্তা সি কাণ খজোৱা হেৰিয়াত ৰৈছে অলপ তাৰ ভাগৰ লাগিছে কাণ খজাইছে বুলি সি অলপ কাৰণ এতিয়া এডোখৰ একেবাৰে থিয় কেইজন মানে চাইকেল লৈ আহিছিলে চাইকেল একেবাৰে থিয় উঠি লওঁ আৰু ময়ো আহি আছে একদম পাহাৰ ডেইলি বগাই থকা মানুহ দেই না না 20 ষ্টেপ ডেইলি খোজকা মানুহ আমি আহি বহুত কেইজন এনেকৈ চাইকেল লৈ লৈ আহিছে Woi, sejam tuh kamu lihat? Makan dia orang dia. Oh, আমি এতিয়া একদম পুৰা ওপৰত দাদাহঁতে চাইকেল লৈ আহিছিলে তেওঁলোকক ইয়াতে লগ পালোঁ দাদা আপোনাৰ নামটো ক'ব দুৰ্লভ দেউৰী আৰু দাদাহঁতক লগ পালোঁ ইয়াতে তেওঁলোকে চাইকেল লৈ আহিছিলে আৰু তেওঁলোকৰ চাইকেলতে আমি পুৰা ফটো মাৰিলোঁ মাৰি মেলি তেওঁলোকে এতিয়া যাবলৈ ওলাইছে আমাৰো হৈছে আৰু অলমষ্ট আমি যামগৈ অঁ এজন
তেওঁতো আপোনাৰ ঘৰ ক'ত আছিলে? পাঞ্জাবাৰী। পাঞ্জাব নহয় কিবা তিনচুকীয়া বুলি কোৱা শুনিলো। হয় মই তেজপুৰ অৰিজিনেল। ইয়াতে উজ্জ্বল। আমাৰ সেইটো চাইডৰে চব একে চাইডৰে জেগা মানুহ পালো। আৰু আপুনিতো দেউৰী মানুহ ন আহোমৰ লগতে গগৈ ন আপুনিতো গগৈও পাইছো লগতে। ভাল লাগিলে আজি লগ পাই পিনি আৰু তেওঁলোকৰ পৰা বহুত জেগাও ইনফৰমেশ্যন পালোঁ ফুৰিবৰ কাৰণে, কাৰণ তেওঁলোকে বহুত দিনৰ আগৰ পৰা এনেকৈ ঘূৰি আছে, বহুত জেগাবিলাক ঘূৰি আছে আৰু ভাল লাগিলে লগ পাই। আকৌ লগ পাম দাদা কেতিয়াবা। কোনে কোনে সৰুতে এইটো গছৰ আঠাই দিয়ে বেলুন ফুলাইছে, আমি পাহাৰত আহিলে পাওঁৱে, এইটো ফুলাওৱে, মজা লাগে। আৰু গোটেইবিলাক বহুত ফটো চটো মাৰি ভিডিঅ' চিডিঅ' বনাই আহিলে বহুত ধুনীয়া জেগা হয়। আপোনালোকেও আহিব পাৰে খোজকাঢ়ি আহিলে। খুব বেছি আপোনাৰ 1.5 ঘণ্টামান লাগিব, 1 ঘণ্টা 1.5 ঘণ্টামান টাইম লাগিব। আহি যাব পাৰে লগৰ লগত, ফ্ৰেণ্ডছৰ লগত আহিব, মৰ্ণিং আহিব, তেতিয়া বেছি ভাল লাগে। আৰু আমি এতিয়া যাওঁগৈ আজিৰ কাৰণে, বাই বাই।